এতিয়া সেইটো হিচাপত 2003 হলে মানে মোটামুটি ইয়াৰ বয়স 21 বছৰ 21 চলি আছে ৰানিং চলি আছে 21 বছৰৰ ভিতৰত আপুনিতো ইয়াৰ প্ৰতিপালনটো বিশেষ কৰা নাছিলে নেকি নাই নাই মানে খুব জিৰ' মেইনটেনেন্স ক'বলৈ গ'লে একচুৱেলি এনেকৈ হৈ আছিলে ইয়াৰ পৰা মই কাটিং বনাইছো মানে 1000 বছৰ ধৰক মই 300-300 মান কাটিং হৈছে ইয়াৰ পৰা তাৰ আগতে এবাৰ মানে ধৰক 4 বছৰ 5 বছৰ আগতে মানে এবাৰ কাটিং কৰিছো এটা কাটিং যে যিখিনি কৰিলে মানে পুলি বনালে সেই পুলিখিনি আপুনি নিজে ৰুইছে নেকি না মই প্ৰথম মানে 3 বছৰ আগৰখিনি নিজে কৰিলো নিজে লগালো তাৰ পাছত যোৱা বছৰ মই 2013-23 আৰু তাৰমানে 350 মানে বিকিলো মানে আপোনাক মানে বিচাৰি আহিছে খবৰটো ইতিমধ্যে ধৰি লওক ভেনিলা খেতি সম্পৰ্কে বিস্তাৰিত হৈ গৈছে যিটো কাৰণে ধৰি লওক তেওঁলোকে বিচাৰি আহিছে এতিয়াতো ধৰি লওক ফুল ফুলাটো আপোনাৰ কেতিয়াৰ পৰা আহিছে যোৱা বছৰৰ পৰা ফুল ফুলাটো আপোনাৰ মই 17 চনত দেখিছিলো তাৰপিছত মই 17 চনৰ পৰাই প্ৰেক্টিচ কৰিছো আচ্ছা 17 চনৰ পৰা ধৰক আমনি কৰি এতিয়া মানে তাৰমানে কেলে গছখিনিতো যথেষ্ট এই বিশেষকৈ মাদাৰ ডিজৰ পৰা আপোনাৰ যথেষ্ট সবল আৰু সুস্থ হৈ আছে ইয়াতো এতিয়া এইবিলাকতো ফুল আহিছে ফুলটো অৱশ্যে ফুলিবলৈ কাৰণে আৰু 2 দিনমান লাগিব এতিয়া জাষ্ট চুপহি বান্ধিছে হয়তো 2-1 ফুল ওপৰত ওলাবও পাৰে এইটো পলিনেট কৰিব পৰাকৈ মই এইটো মানে ইয়াৰ ওপৰ তলৰ মানে ব্ৰাঞ্চ এটা তললৈ নমাই দিছিলো নমাই কিন্তু ভাবিছো তলত মানে মাটিলৈকে দিম তেতিয়া মানে এই লাইফ টাইমটো আৰু বাঢ়ি যাব কাৰণ এই আকৌ গছডালত আকৌ ধৰি ল'লে আকৌ এটা মানে পুনৰ জীৱন পাব নতুন গছ এটা আকৌ হ'ব এইবিলাক আগৰ যিবিলাক শিপাবিলাক যিবিলাক সেইবিলাকতো প্ৰায় এতিয়া ধৰক এইবিলাকতো এতিয়া দেখিছো নতুন শিপা ওলাই গৈ আছে মানে ই এটা সময়ত মাটিত চুবগৈ হয় এইডাল দেখক এইটো শগুনী লতাৰ দৰে ওলমি আহিছে আহি মানে মাটিত পৰিছে এইডাল চব আজি এইটো প্ৰায় 15-16 ফুট মান বেছি হ'ব নেকি বেছি 20 ওচৰ আছে মানে মেইন হাইটটো 20 ওপৰতে ওলাইছে কিন্তু ই 16-17 ফুট তলৰ পৰা মানে ওপৰৰ পৰা এইটো ওলমি পেলাই ডাইৰেক্টলি ইয়াত মাটিত চুইছে এইডাল পাৰিলে এনেকে বান্ধি দিলে ভাল হ'ব নহ'লে কেতিয়াবা কোনোবাই টাইম দিলে ছিগি থাকিব মানে ইয়াৰ পৰাও যে ইয়াৰ খাদ্য গ্ৰহণ কৰে এই কথাটো আপুনি ৰাইজে মানে প্ৰমাণ হিচাপে এই কথাটো আমি জানো আৰু যে ইয়াৰতে যিটো আমাৰ নাইট্ৰজেন থাকে আৰু গছৰ বৃদ্ধিৰ কাৰণেতো নাইট্ৰজেনটো অতি প্ৰয়োজন গতিকে সেইটো শিপাবিলাক খুব ওপৰতে থাকে প্ৰায় পানৰ লতাৰ দৰে ওপৰে মানে বগোৱা পাই যায় ভেনিলা বছৰত এবাৰে ফুলে এদিনে ফুলিব তাৰ ফুলটো অন্ততঃ প্ৰথমতে আপোনাৰ 6টাৰ পৰা মানে 12টাৰ ভিতৰত সামৰণি মৰে আমি পলিনেশ্যন কৰিবলৈ হ'লে আমি এটা বাঁহৰ কাঠি ল'ব লাগিব হেৰিটো কেনেকুৱা কি ধৰণে হয় গতিকে সেইফালৰ পৰা আপুনি চশমা ৰ'ব দেই মই চাৰিটো লগাই লৈছোঁ আমি হাতটো এনে ধৰিলে সুবিধা হয় এই কিছুমানে ধৰক এনেকৈ ফালি লয় বা এনেকৈ ডাউন কৰিলে হয় এনেকৈ আপুনি ধৰি ল'ব পাৰে মানে আদৰ্শকৈ তাৰপাছতে আৰু ইয়াত যিটো মানে এটা ফ্লেভ যিটো ফ্লেভটো এই ফ্লেভটো মানে ভিতৰলৈ ঠেলি দিলে মানে বস্তুটো মেল খাই যায় ইয়াত মানে ভিতৰতে এটা কভাৰ মানে আছে নাই জানো এইটো ঠেলি দিবলৈ হয় ইয়াতে মানে ধৰক পুষ্প আৰু ষ্টিক পুষ্প দুইটা আছে সেই বস্তু দেখিছেনে সৰুকৈ ভিতৰলৈ গৰ্ভলৈ সোমাই দিলোঁ সোমাই কিনে আমি এই টেপা মাৰি এই আমাৰ যি আঙুলি এই নখে মানে টেপা মাৰিলে নহ'ব ঠিক মানে মাংস এইটোৱে মানে এনেকৈ মানে লাহেকৈ হেঁচা মাৰি ধৰি কাঠিটো উলিয়াই দিব লাগে মানে আমাৰ দৌৰা মানে এনেকৈ পেষ্ট দিলে এই বস্তুটো লাগি থাকিব লাগিব
আচ্ছা আচ্ছা সেইটো সৰি কৰিব নালাগে সৰি পৰিব নালাগে ইয়াৰ যিটো পুং বস্তু যদি সৰি পৰে তেতিয়া এইটো ছাকচেছ নহয় আচ্ছা আচ্ছা সেইটো কাৰণে ইয়াত মানে লাগি থাকিব লাগিব তাৰমানে এতিয়া আপোনাৰ এই ওপৰৰ যিটো অংশ সি চেপা মাৰি পেলাই ভিতৰত আপুনি বাঢ়ি কৰিছিলে সেইটো ভিতৰলৈ ঠেলি দিলে মানে পুংশেষৰ ষ্টিকেষৰ যিটো ৰেণুটো মানে সংযোগ কৰিব হোৱাৰ কাৰণে এইটো মানে বস্তুটো ফাটিলে আহিছে পুৰঠ হ'ব আৰু মানে আচ্ছা এইটো পুৰঠ হৈ কেইদিনমানত ইয়াক জনা যায় যে ই প্ৰকৃততে সফল হ'ল নে নহ'ল এই 3 দিনৰ ভিতৰতে গম পোৱা যায় 3 দিনৰ ভিতৰতে গম পোৱা যায় তলৰ যিটো ঠাইটো বিনৰ যিটো অংশটো বিনৰটো সেউজীয়ালৈ মানে পৰিৱৰ্তন হ'ব লাগে আচ্ছা আচ্ছা ইমানখিনি এই বস্তুটো আমাৰ মানে পলিনেশ্যন কৰা মূল হেৰি মানে এইটো মুখ্য কামটো ইমান কণে এইটোৱে হয় বস্তুটো মই আৰু এবাৰ দেখাইছিলোঁ হয় তেনেকৈ ঠিক দাঙি দিব লাগে এনে গাঁৱতে মানে তাৰ এই পুং যিটো পুং পোলেনটো সৰি পৰিব নালাগে যদি পোলেনটো যদি সৰি পৰে ই ছাকচেছ নহ'ব আচ্ছা আচ্ছা যিটো পোলেন যে আপুনি দেখুৱালে সেই বস্তু লাহেকৈ ভিতৰলৈ ঠেলি এই অংশটো মানে টিপা মাৰি ধৰিব লাগে আৰু 2-3 বাৰ মান হেঁচি দিব লাগে নেকি মানে কাঠিটো উলিয়াই ল'ব লাগে কাঠিটো উলিওৱাৰ পাছত হেঁচিব লাগিব নহয় জানো হয় এই বস্তুটো তেওঁলোকে আমি সৰি নপৰাকৈ লাহে লাহে হেঁচি দিলেও মানে ই খুব কোমল যাতে ছিগি পৰিব পাৰে সেইকাৰণে এটা মানে টিপা এটা ধৰি থলে হ'ব ইয়াত যদি লাগি গ'ল তাৰপিছত এই মানে সংযোগ মানে হ'ল বুলি আমি ধৰিব পাৰে আৰু তাৰমানে ইয়াত যে যিটো এটা মানে খুব কভাৰ ফ্লেপ এটা দেখাই আছিলে সেইটো সৰি পৰিলে নহ'ব মানে সেইটো ধৰি ৰাখি পেলাই তাক হেৰি কৰিব লাগিব নহয় জানো মৌ মাখিও ধৰক ইয়াৰ সোমাই মানে হেৰি হয় পৰাংগজ হয় মানে এই ধৰক ইয়াতে সোমাই কেনে ধৰক সেইটো মোৰতো আমাৰ ইয়াত নাই বাৰু থাকিবও পাৰে আমাৰ এতিয়া মানে খেতিটো কম কাৰণে এইটো ধৰক মানে মেক্সিকো বা এইবিলাকত পায় তেওঁলোকে পোহে আৰু তাতে মানে নেচাৰেলি মানে এইটো হয় আৰু সেই প্ৰজাতিটো হয়তো ভৱিষ্যতে কৰিব লাগিব পাৰে কৃষি কাৰ্যালয় আনিবলগীয়া হ'বও পাৰে যেনেকে এতিয়া ধৰি লওক সাঁচি গছত এটা পোক লাগে হয় নহয় বাৰু সেইটো পোকৰ খেতিও আজিকালি কৰে ধৰণে আৰু আমি এইখিনি এজন মানে এই যে এতিয়া ধৰি লওক ফুলপাহ হেৰি কৰিব যাওঁতে এই যিখিনি মানে পাহি আছে পাহিখিনি কেতিয়াবা হয়তো ফাটিও যাব পাৰে সেইটো লগত কোনো কথা নাই অসুবিধা নাই মেইন বস্তু হ'ল মানে হেৰিটো আপুনি ছিঙি দিলেও ছিঙি গ'লেও কথা নাই একো নাই না তাৰপিছত আপুনি ধৰক ইয়াক জপাই দিব পাৰে বা এনেকে থাকিলেও কথা নাই একো নাই মানে মেইন এইটো পৰাগ সংযোগ হৈ যোৱাৰ পাছত তাৰমানে এই অংশৰ বিশেষ কাম নাথাকিব তথাপি ছাপৰ্ট এটা দিয়ে আৰু মানে ফুলপাহ ধৰি লওক অলপ ৰ'দ পৰা বা তাপৰ পৰা বচাবৰ কাৰণে আৰু এইটোতো মোটামুটি ধৰি লওক 2-1 দিনৰ ভিতৰতেতো সৰিও যায় চাগে মানে সৰি যায় কিছুমান লাগি থাকে কিছুমান সৰি যায় হয় ইমান কণে আৰু ইয়াৰ হেৰিটো টেকনিকেল হেৰি হিচাপত হয় নহয় ভাল লাগিলে দিয়ক আপোনাৰ পৰা আজি ময়ো এটা নতুন মানে অভিজ্ঞতা পালোঁ যিটো কাৰণে মই খেতি ধৰি লওক কৰি আছোঁ এতিয়া সেইটো ক্ষেত্ৰত নিশ্চয় ময়ো আপোনাৰ কাৰিকৰী জ্ঞানখিনি আহৰণ কৰাৰ পাছত সফল হ'ম বুলি মই আশা কৰিব পাৰোঁ তাৰমানে এইটো ক্ষেত্ৰত হয় নহয় তাৰপাছত মানে আহি যাব মানে 2-এটাটো হ'বই আৰু প্ৰতিটো যে 100% যে সফল হ'ব এইটো নহয় 2-এটা তেনেকুৱা থাকিবই বিসংগতিপূৰ্ণ হৈ যাব পাৰে হয় নহয় কিন্তু কথা হ'ল কি এইটো একেবাৰে আশা কৰিব পাৰি আৰু মানে 100ত ধৰি লওক 80-90% পাৰি আৰু 10% কিবা এটা কাৰণত নহ'বও পাৰে ভাল লাগিলে দিয়ক নতুন এটা আশাৰ বতৰা লৈ পেলাই আমি আগবাঢ়িব বিচাৰিছোঁ আৰু এই যে শদিয়া মানে লখিমী পথাৰ গাঁৱৰ মানে বিশ্বজিৎ সিং দেৱৰ বাৰীত আহি আজি যিখিনি মই কাৰিকৰী জ্ঞান পালোঁ এজন ভেনিলা খেতিয়ক হিচাপে মই এতিয়াও পূৰ্ণাংগ ৰূপ পোৱাগৈ নাই গছ ৰুইছোঁ লতা হৈছে কিন্তু ফুলৰ হেৰিটো মই এতিয়াও সম্পূৰ্ণ হেৰি কৰিব পৰা নাই আজি তেখেতৰ পৰা যিখিনি কাৰিকৰী জ্ঞান আহৰণ কৰিলোঁ তেখেতক মই ধন্যবাদো দিছোঁ আৰু অদূৰ ভৱিষ্যতে আমাৰ কৃষি ক্ষেত্ৰত জড়িত প্ৰতিজন ভেনিলা খেতিয়কে যাতে সফল হয় তাৰ কাৰণে মই আশা ৰাখিছোঁ আৰু তেখেতৰ উত্তৰটো কামনা কৰিছোঁ লগতে এই ভিডিঅ'টো বনাওঁতে আমাৰ ইউটিউবাৰ আৰু বিশেষকৈ আমাৰ অসম ভেনিলা খেতিয়ক সন্থাৰ প্ৰচাৰ সম্পাদক মাননীয় দেৱজিৎ ফুকন দেৱলৈও মোৰ ধন্যবাদ থাকিল আৰু হয়
গতিকে তেখেতৰ যোগেদিয়ে আমি ব্যাপকভাৱে যাতে ভেনিলা খেতিটো প্ৰচাৰ হয় আৰু প্ৰসাৰতা লাভ কৰে আৰু খেতিয়কে যাতে উপকৃত হয়, এখন উচিত মাৰ্কেট যদি অদূৰ ভৱিষ্যতে যাতে পায়, সেইখিনি ব্যৱস্থাও যাতে সন্থাৰ তৰফৰ পৰা কৰা হয়, সেইটো কামনাৰে মই তেখেতলৈ দুয়োজনলৈকে মই ধন্যবাদ জনাইছোঁ। ধন্যবাদ।